फ्रेश फ्रेश सब्जी गाइस बढ़िया फ्रेश फ्रेश सब्जी साग गाइस मानुगিলাই কিনি सब्जी हेलो गाइस वेलकम बैक टू माय न्यू ब्लॉग तो गाइस আজি মই ভিডিওটো উল্টাকে আৰম্ভ কৰিব লগা হৈছে কাৰণ আজি মই বিয়া হ'ব গৈছিল নলবাৰী যাওঁতে আমাৰ মকে এটা শট লৈছিল মই ৰাতিপুৱা সেইটা মই সব গিয়ে মই ডিলিট হৈ গ'ল কাৰণ মই মোবাইলটো মানে কিবা এটা চাইছিলো চাইৰা কাৰণে হিতা মই ডিলিট হৈ যাওঁ কাৰণ মই মানে ব্লগটো তাৰমানে উল্টাকে আৰম্ভ কৰিব লগা হৈছে আৰু মই যেখিনি আছে তাৰমানে শট সেইখিনি আপোনালোকক মই দি আছো আপোনালোকে চাওক ব্লগটো লাষ্টলৈকে চাই থাকক কেনেকুৱা হৈছে আপোনালোকে কমেন্টত জনাব তো গাইস ইটা আমি যাই আছো বিয়া হ'ব কাৰণে যেন আমি কোৰ বিয়া হ'ব যাই আছো কাৰ বিয়া জানিবলগীয়া আপোনালোকে ভিডিওটো চাই থাকিব লাগিব লাষ্টলৈকে আমি যাই আছো ইটা বিয়া হ'ব কাৰণে গাইস চাওকচোন কি ধুনীয়া নদী গাইস কি ধুনীয়া নদী আৰু এইফালে আমি যাই আছো বিয়া হ'ব কাৰণে গাইস সারি এইফালে কল গাইস কল খাব নেকি গাইস কেঁচা কেঁচা কল খায়েগা गाइस इधर मैं तो गिफ्ट किनी आसो गिफ्ट वाले पैकिंग करी আছে এয়া गिफ्ट किनी आसो আৰু गाइस এফালে এইটো ৰাস্তাতে আমি আগত দেখি যাব লাগিব বিয়া হ'ব কাৰণে এফালে যাব লাগিব গাইস এতিয়া বিয়াখন পালো এখন বিয়া ফলে আমাৰ মাই ফলে মই সব ফালে গাইস পুখুৰী ফলে আৰু বহুত মানুহ আছে গাইস বিয়াখনত মানে এফালে আমি চাই আছো মই গাইস ভাত খাই কেনে আহিলো মাই আৰু মই ভাত খাই কেনে ওলাইছো ইটান চাকচোন গাইস ইমান গিলা মানুহ হতে বহুত মানুহ গাইস এইফালে আমি ঘৰত যাই আছো গাইস এটা ইমান পুখুৰী গাইস চাকচোন এইটা আমি যাই আছো বিয়া খাই কেনে ঘৰৰ লাগি এইয়া যাই আছো বিয়া খাই কেনে ঘৰৰ লাগি গাইস এটা বহুত পুখুৰী বহুত আমি যাই আছো ঘৰত এফালে আছে মা এইফালে আছো মই এয়া আমি ঘৰত যাই আছো গান নলবাৰী দেখিলে বিয়া হ'ব কাৰণে নলবাৰী পেলে যাই আছো আমি চিৰিয়েল দেখি আমি গেছিলে বিয়াৰ পৰা আহিলো বিয়াৰ পৰা আহি থাকান তাৰমানে এটা কিটচেন মানে লোকেশ্যন এটা ফেজান ফটো উঠাৰ কাৰণে এয়া আমি ইয়াতে চবে তাৰমানে ফটো উঠিম আৰু মায়ে আৰু মই কি ধুনীয়া গাছ চাকচোন লোকেশ্যনটো ইয়া ঘৰত তুলৰ তুলি কেনে এটা আমি ঘৰত যাম আৰু আমি ঘৰত যাই কেনে আপোনালোকক লগ পাম গাইছ হেৰি পাগলাৰী নদী পালো এতিয়া এই পাগলাৰী নদী গৈছে গাইছ পাগলাৰী নদী আদাবাৰী ইয়া পাগলাৰী নদী আছে পাগলাৰী নদী আদাবাৰী গৈছে এতিয়া আমি ইয়াতে এইফালে যাওয়ার পরে নদী গেছে খালি ইমান নদী আমার এবারে পুকুরিয়ে তাও নাই পুকুরিয়ে খানা পাওয়া যায় পুকুরিয়ে খানা পাওয়া এইটা বাতা আরো হেঁটি ব্যাটির পাইছি আরো জান যারা হচ্ছে এইগুলো রেখে বাড়িতে আর এইভাবে guys kita memesan saha bakaran nanti misalnya saha itu jadi halo harus kalau saha itu mai saha itu kami tulang halo demi halo itu guys kita yang perlu puas mau kami di nahan di sini di blog tu di puas mau kata jadi urus saja guys बहुत jam sih ini kalau urus saya mau deh sampai lalu guys kita sakit manu kalau jam lagi sih gadi kami nanti urus saja noy itu urus cuma manu dilasi बहुत manu jadi আমি ভাবছিলো যাম বুলি কিন্তু যাব নোৱাৰিম বহুত মানুহ গাইছ বহুত মানুহ ঠেল লৈ যাব তাই ৰাও এখানে যাক বহুত মানুহ কাম লাগছে মিঠের দোকান দিয়েছে মিঠের দোকান এইফালে মানুহগিলা বহি গেছিল মানে আৰু ভাগৰ লাগছে তল ওপৰ বান্ধি
এইগিলা গাছ বহুত মানুহ বহুত মানুহ কিমান জাম লাগিছে তলৰ পৰা অহা মানুহবিলাক গাইজ এনেও পাৰিছে বহুত জাম পাৰিছে ইমান জাম বহুত জাম এইবিলাক কম কাৰণে মানুহবিলাক ৰিজাৰ্ভ কৰি গাড়ী গাছ এতিয়া পালো চেঁচা এতিয়া আমি যাই আছোঁ ঘৰত আৰু আপোনাৰ গাছ এখানি পাহাৰৰ ফুলতে এটা বস্তু দেখা সেয়া তাৰে তাৰমানে ৰাস্তা ঘৰতে তাৰমানে মানুহ ৰখি থাকে আৰু চব্জি লৈ কিনে ফ্ৰেছ তাৰমানে চব্জি আৰু সেইগিলা এতিয়া চব্জি যদি আপোনালোকে নখায় গাইজ ক'ব লাগিব আৰু চব্জিখিনি কথা এতিয়া আমি যাই আছোঁ সেইখিনি পালে আপোনালোকক দেখাম চব চব্জিগিলা কি আছে তাতে আপোনালোকে খালি চাই যাব সেইগিলাই ফুলৰ দোকান পালোঁ চব্জিৰ দোকানগিলা পাই আছোঁ এইফালে আপনার সবজির দোকান গাইস কিচেন ফ্রেশ সবজি গাইস বড়িয়া ফ্রেশ সবজি শাক গাইস মানুষগুলাই কিনিয়েছে সবজি চাউলো কিনিয়েছে বিলাহী কেনেকে গাইস দেখা খেতি গাইস আর খেতি এগুলা কাচ্ছি যান সবজি ফ্রেশ রাখি দিয়েছে খালে আছোঁ আমি যাই আছোঁ অলপ পাছত আৰু পামেই আৰু শিঙিমাৰি পাম আকৌ আপোনালোকক দেখাই লাগি যায় শিঙিমাৰি বজাৰ আনো যেন আপোনালোকক এইগিলা বজাৰ দেখালোঁ আৰু কি পায় গাইজ বস্তুগিলা ভাল কিন্তু দামটো বহুত লোকেল বিলাহী 180 টকা লোকেল বিলাহী আকৌ গাইজ আমাৰ মেঘাতে নতুন ডাইৰেক্ট বিলাহী বুলি কয় নহয় লোকেল বিলাহী বুলি ক'ব লাগিব চানালি বুলি ক'লে নহ'ব লোকেল বিলাহীৰ দাম 180 টকা আৰু গাইজ বহুত দাম বস্তুবিলাকৰ এতিয়া আমি মানুহসকলে গাখীৰ ল'লোঁ আৰু এই কণী চণীগিলা ল'ম আৰু কিবা এই বস্তু ল'বৰ কাৰণে এইগিলা লৈ কিনে আৰু চিধা আৰু ঘৰত যাম আৰু আমি বজাৰত খুৱাম এই কিবা কিবি ল'বা আছে এইগিলা লৈ কিনে চিধা ঘৰত যাম কিনে আপোনালোকক পাইছোঁ আৰু আপোনালোকক বজাৰখন দেখাই লওঁ অলপমান শিঙিমাৰি বজাৰখন তাৰমানে আৰু কেনেকুৱা হয় আৰু গাইজ ফাইনেলি আমি যাম পালোঁ শিঙিমাৰি বজাৰ এয়া শিঙিমাৰি বজাৰতে চাওক বস্তুবিলাক চব্জি গাইজ তো হেল্ল' গাইজ ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া বৰ্তমান ভাগৰ লাগিছে কাৰণ আমি ইমান দূৰৰ পৰা আহিব লাগে নলবাৰীৰ পৰা ৰাস্তাটো বহুত দীঘলে আৰু বৰ্তমান মানে এয়া হেৰি তাৰমানে আৰু এইকাৰণে বেয়া ৰাস্তাটো সেইকাৰণে আমাৰ ইমান বৰ্তমান ভাগৰ লাগিছে আজি ব্লগটো এইখিনিতে সামৰণি মাৰিলোঁ তো নেক্সট ব্লগত লগ পাইছোঁ